আমি খুব আনন্দিত হৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাবাৰ যেতিয়া কেবিনেট হৈছিলে কোকৰাঝাৰত তেতিয়া আমাৰ বিধানসভাৰ যিটো আমাৰ হল আছে য'ত এছেম্বলি হল তাত তেখেতে আহি পেলাই চাইছিলে আৰু তেতিয়াই তেখেতে কৈছিলে যে আমি অসমৰ কোনোবা এটা এছেম্বলি সেশনটো 3 দিনীয়ামান ইয়াত কৰিম বুলি পেলাই আৰু এই কথাটো লৈ পেলাই ইতিমধ্যে আমি দেখিবলৈ পালোঁ অধ্যক্ষ ডাঙৰীয়াই ঘোষণা কৰিলে আৰু অহা 10 তাৰিখত অধ্যক্ষ ডাঙৰীয়া আমাৰ এছেম্বলিলৈ আহিব। যোৱাকালি আমাৰ বড়োলেণ্ড চৰকাৰৰ আমাৰ যিজন আমাৰ এছেম্বলি অধ্যক্ষ স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়া, আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী অনুৰাগ গোয়েল, আমাৰ সেক্ৰেটাৰী এছেম্বলি ডেকা ডাঙৰীয়া, আমি আমাৰ এছেম্বলিটো কেনেকৈ 126 জন আমাৰ অসমৰ MLA বহিব পাৰে ইয়াৰ সুবিধাটো যোৱাকালি আমি চাইছোঁ আৰু এই এছেম্বলিৰ সময়ত আহি অসমৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অধ্যক্ষ উপাধ্যক্ষ মন্ত্ৰীসকল MLA সকল যাতে ভালকৈ থাকিব পাৰে এই কথাবিলাক যোৱাকালি আমি প্ৰিলিমিনাৰী কথা পাতিছোঁ। সো 10 তাৰিখে আহি আমাৰ অধ্যক্ষ ডাঙৰীয়াই গাইড কৰিব, তেখেতে কিমান কি আমাৰ প্ৰয়োজন হ'ব এই কথাখিনি তেখেতে ৰাখিব আৰু 25 তাৰিখত আমাৰ AOP দাখিল কৰা এছেম্বলি আছে কাউন্সিলত, সেই 25 তাৰিখৰ পিছতে আমি বাকীখিনি যি কাম আমাৰ এছেম্বলি বহিবৰ কাৰণে যিখিনি সুবিধা লাগে সেই সুবিধাখিনি প্ৰস্তুতি কৰাৰ কামটো আমি 26 তাৰিখৰ পৰা আৰম্ভ কৰিম। তো আজি সঁচাকৈ অসমত এটা নতুন এটা জাগৰণ আমি দেখিবলৈ পাইছোঁ, নতুন এটা চিন্তাধাৰাৰ পৰিৱৰ্তন আমি দেখিবলৈ পাইছোঁ। এনটিআৰ যি পলিটিকেল কালচাৰ আমি যিটো নৰ্মেলি ৰাজনীতি বুলি ক'লে যিটো বুজি পাইছিলোঁ সেইটো সেই লেভেলৰ পৰা বহুত ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈ গ'ল। বোথ পলিটিকেল কালচাৰ এণ্ড যিটো আছে আমাৰ এক্সিকিউটিভ কালচাৰ ইয়াত দুটাটো চেঞ্জ কৰিছে আৰু অসম বিধানসভা আজি কোকৰাঝাৰত যে হ'বলৈ গৈ আছে সেইটো বহুত ডাঙৰ এটা মেছেজ অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে, কাৰণ যি সময়ত আমি সকলোৱে জানো প্ৰায় 2, 3, 4মান দশক আমাৰ আন্দোলন চলি আছিলে, সংগ্ৰাম চলি আছিলে আৰু সেই সংগ্ৰামবিলাকত সেই আন্দোলনবিলাকক এটা মানসিক দ্বন্দ্ব আমাৰ পোৱা নোপোৱাক লৈ পেলাই বিভিন্ন ডিছক্ৰিমিনেশ্যন, ডিপ্ৰাইভেশ্যন, নেগলেক্ট, ইগনোৰ নহয়। যোৱাবাৰ যেতিয়া আলোচনা কৰিছিলোঁ তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনেকুৱাই 2-3 দিন কথা কৈছিলে, কিন্তু সিদ্ধান্তটো তেখেতসকলে ল'ব, এইটোতো সিদ্ধান্তটো আমাৰ ওপৰত নহয়। আজি বিধানসভাৰ অধ্যক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'ব, আমাৰ দায়িত্ব হৈছে কি আমি এইটো হোষ্ট কৰিব লাগিব, আমি এইটো ভালকৈ হোষ্ট কৰিম। তো সেইটোৰ কাৰণে আমি অপেক্ষা কৰি থাকিম যে অসমৰ বিধানসভা কোকৰাঝাৰত হ'ব, এইটো এটা অসমৰ ৰাজনীতিৰ এটা নতুন এটা পদক্ষেপ, সেইটো এটা ঐতিহাসিক পদক্ষেপ, সেইটো দিনলৈ আমি বাট চাই থাকিম। চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17 বছৰে তেখেতৰ চৰকাৰখন কোনে চলাইছিল সেইটো তেখেতেহে জানে আৰু ঈশ্বৰে জানে।